মোহন এদিন ৰাস্তাই খোজকাঢ়ি গৈ আছিল। আৰু গৈ থাকোঁতে সি দেখিলে 2000 টকীয়া নোট এখন পৰি আছে। পৰি থকা পাই সি পকেটত ভৰাই থলে। সেইটো সময়তে কেকেচা আহিলে আৰু ক'লে, মোহন, এই নোটখন যে পালি, এই নোটখন মোৰ। তেনেতে আকৌ মুকু দাদাও আৰু মোহনক ক'লে, তই পোৱা 2000 টকীয়া নোটখন মোৰ হয়। আপোনালোকে ক'ব পাৰিবনে? যদি পাৰে মোহনক সহায় কৰক আৰু আমাক কমেণ্ট কৰি জনাওক। ঠিক আছে, তেন্তে উত্তৰটো চাওঁ আহকচোন। এই নোটখন মুকু দাদাৰ হ'ব, কাৰণ কেকেচাৰে কৈছিল নোটখন মোৰ বুলি। কিমান টকীয়া নোট ক'ব পৰা নাছিল। ঠিক আছে, তেন্তে কেকেচা আৰু মণিবৌ এদিন চহৰলৈ গ'ল জুৱেলাৰী কিনিবলৈ। জুৱেলাৰীখনৰ সন্মুখত গৈ দেখিলে কিবা এটা ভুল হৈ আছে। আপোনালোকে ক'ব পাৰিবনে কি ভুল আছে বাৰু ইয়াত? ফটোখন ভালকৈ চাওকচোন। কেকেচাৰক সহায় কৰক আৰু আমাক কমেণ্ট কৰক। আপোনালোকে ভুলটো ধৰিব পাৰিলে? নাই পৰা যদি আহক কৈ দিওঁ। এই যে শ্বপ দেখিছে, এই জুৱেলাৰী শ্বপখনৰ ওপৰত যে লিখা আছে জুৱেলাৰী শ্বপ, এই শ্বপটোত ভুল আছে। এইটো শ্বপ চাবোনহে। স্পেলিংটো ভুল আছিলে। আপোনালোকে ধৰিব পাৰিছিলেনে বাৰু? যদি পাৰিছিলে কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোহন এদিন ৰাস্তাৰে গৈ আছিল। আৰু গৈ সি এখন ডাঙৰ হাবি পালে। তাৰ পাছত হাবিৰ পৰা এজন ডকাইতে তাক ধৰি নি ডাঙৰ ঘৰ বন্ধ কৰি থৈ যায়। তেতিয়া মোহনে ইফালে সিফালে চোৱাত দেখিলে ঘৰটোৰ পৰা পলাবলৈ 3খন দৰজা আছে। তাৰে 1 নম্বৰ দৰজাখনৰ ভিতৰত একুৰা ডাঙৰ জুই আছে, য'ত গ'লে মোহনক জ্বলাই পেলাব। 2 নম্বৰ দৰজাখনৰ ভিতৰত 4 মাহ ভোকত থকা এটা ডাঙৰ সিংহ আছে, য'ত গ'লে তাক খাই পেলাব। আৰু 3 নম্বৰ দৰজাখনৰ ভিতৰত আছে এটা ডাঙৰ ৰাক্ষস, যিটোৰ ওচৰত গ'লে মোহনক খাই পেলাব। আপোনালোকে কওকচোন, কোনখন দৰজা দি গ'লে মোহন বাচিব? আপোনালোকে সহায় কৰক মোহনক। মোহন ইয়াৰে 2 নম্বৰ দৰজাখন দি গ'লে বাচিব, কাৰণ মই আগতে কৈছোঁ যে সিংহটো 4 মাহ ভোকত আছে। আৰু আপোনালোকে জানে যে 4 মাহ ভোকত থাকিলে সিংহটো জীয়াই নাথাকে। সেইকাৰণে মোহন 2 নম্বৰ দৰজাখন দি পলাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এদিন দেওবাৰে ঘৰলৈ আহি কেকেচাৰে দেখে যে মণিবৌক কোনোবাই হত্যা কৰিছে। তেনেকুৱাতে SI ছাৰক ফোন কৰে আৰু SI ছাৰক মাতে। SI ছাৰ আহি অলপমান ইনভেষ্টিগেশ্যন কৰে আৰু ইনভেষ্টিগেশ্যন কৰোঁতে দেখে যে 3জনৰ ওপৰত সন্দেহ কৰে। আৰু সেই 3জন হৈছে কেকেচা, ৰাকেশ আৰু কমল। 3জনকে ওচৰলৈ মাতে আৰু মাতি এজন এজনকৈ সোধ-পোছ কৰে। কেকেচাৰক সোধে, খাটনীয়া, আপুনি ক'ত আছিলে ৰাতিপুৱাৰ পৰা? তেতিয়া কেকেচাৰে কয়, ছাৰ মই বজাৰলৈ গৈছিলোঁ, বজাৰৰ পৰা আহি দেখি আপোনাক ফোন কৰিছোঁ। আৰু তেতিয়া কমলক সোধে, কমল, তই ক'ত গৈছিলি ৰাতিপুৱাৰ পৰা? ক'ত আছিলি? কি কৰি আছিলি? আৰু তেতিয়া কমলে কয়,
ছাৰ মই বেংকত গৈছিলোঁ, মোৰ বেংকত ইমাৰ্জেঞ্চি কাম এটা আছিলে। আৰু তেতিয়া ৰাকেশক সোধে, ৰাকেশ তই ক'ত গৈছিলি? আৰু ৰাকেশে কয়, ছাৰ মোৰ গাটো অলপমান বেয়া আছিলে, সেইবাবে মই ঘৰতে শুই আছিলোঁ। চবৰে কথাবোৰ শুনি SI ছাৰৰ গম পাই গ'ল কোনে হত্যা কৰিছে, কোনে মিছা কথা কৈছে। আপোনালোকে ধৰিব পাৰিছেনে বাৰু কোনে মিছা কথা কৈছে? ঠিক আছে তেন্তে চাওঁ আহকচোন, ইয়াত কমলে মিছা কথা কৈছে। কাৰণ মই কৈছোঁ যে আজি দেওবাৰে বেংক বন্ধ থাকে। সি দেওবাৰে বেংকত কি কাম কৰিবলৈ গৈছিলে, সেইটোতে সি ধৰা পৰিলে। আপোনালোকে ধৰিব পাৰিছিলেনে বাৰু? যদি পাৰিছিলে কমেণ্ট কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।